পিছফালে যে মহাৰাজ এই চীন নামৰ ঠাই টুকুৰা আছে চীন নামৰ ঠাই টুকুৰা দে কি এই কি কৰি আছা হে মহাৰাজ ওহান ওহান নামৰ ঠাই টুকুৰাত কলিয়ে নতুনকৈ এজনী ছোৱালী জন্ম দিলে নহয় কি আকৌ জন্ম দিলে চি 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 বৰ বেয়া কথা হলে হয় মহাৰাজ এই গোটেই পৃথিৱীত একে তছনছ কৰি পেলাইছে তছনছ কৰি পেলাইছে হয় মহাৰাজ এই চাকচোন আমাৰ গোটেই সিস্টেম একদম ৰেড জনৰে আগবাঢ়ি গৈছে নহয় এ ৰাম তেতিয়াহলে নামটো চোৱাচোন নামটো মহাৰাজ এই কৰোনা ওৰফে কোভিড-19 কৰোনা আচ্ছা মই কৰোনাটো বুজি পালো হয় এই ওৰফেটো কি হে ওৰফে মানে মহাৰাজ আপোনাৰ নাম ধৰক কিশোৰ কিশোৰ ওৰফে জম এইটো কথা আচ্ছা এটা কাম কৰাচোন তুমি ডিটেইলছত যোৱাচোন ডিটেইলছত চৰিত্ৰটো লক্ষণখিনি চোৱাচোন লক্ষণখিনি চোৱা মানে মহাৰাজ লক্ষণসমূহ হ'ল এক জ্বৰ কাহ চৰ্দি আৰু গোটেই শ্বাস প্ৰশ্বাসত গোটেই গণ্ডগোল কৰি পেলাইছে মই আৰু নোৱাৰো আৰু কিন্তু দেই মহাৰাজ মই নোৱাৰো আৰু ৰাম এইটো বৰ ডাঙৰ সমস্যা হ'ব নহয় এই মনুষ্যবিলাকে ইয়াৰ কিবা প্ৰতিকাৰ কৰিছে নাই চোৱাচোন ভেকচিন ওলোৱা নাই কিন্তু সৰু সৰু প্ৰতিকাৰ কিছুমান দিছে এই চোৱা কি প্ৰতিকাৰ দিছে ভালকৈ চোৱাচোন প্ৰভু প্ৰতিকাৰ মানে হেৰি আধা ঘণ্টাৰ মূৰে মূৰে হাত দুখন চেনিটাইজ কৰিব লাগিব আৰু 1 মিটাৰ ডিষ্টেন্সত দূৰত্ব বজাই ৰাখিব লাগিব তাৰ পিছত প্ৰভু মাস্ক পৰিধান কৰিব লাগিব এই মাস্ক মানে কি হে মানে থৰতে ক'বলৈ গ'লে এই মাস্ক মানে মুখুৰা আৰু আপুনিও এখন লগাই লোৱাটো ভাল হয় নেকি হয় প্ৰভু আমাৰ গোটেই সিস্টেম কিন্তু খেলিমেলি কৰি দিছে দেই একে পুৰা লাল কাটাকে ওপৰত ঠিক হৈছে কিন্তু মই আপোনাক ভালকে কৈছো হেণ্ডশেকো নিদিব এয়া চাকচোন একে মিনিটে গোটেই মৃত্যুৰ কিৰিলি মানে মহাৰাজ একে গোটেই সিস্টেম হেঙাই দিছে আমাৰ আপুনি কিবা এটা কৰক নহলে কিন্তু সব চেজ হৈ যাব কি কোহে মহাৰাজ কেইদিনমানৰ পিছতো যে আমাৰ দেৱতাসকলৰ মাজত নহব তাৰো কোনো মানে নাই কিন্তু কি কথা মই সঁচা কথা কৈছো আপুনি প্ৰায় আধা ঘণ্টাৰ প্ৰতি হাতখন ধোৱক আৰু চেনিটাইজ কৰক চেনিটাইজ এই ৰাম এইটো বৰ ডাঙৰ কথা হ'ল নহয় আপোনাৰ হোৱা মানে মোৰো হোৱা আপুনি সাৱধান থাকক এই ৰাম ৰাচিত্ৰ এই আমাৰ অলগত দুটা পৃথিৱীবিলাকত হোৱা হৈছে নহয় এই সিহঁতে বা কিখন ৰূপ লগাই আছে ঠিক নাই সিহঁতে আকৌ কৰোণা লৈ আহিবও পাৰে চাই দিয়াচোন কি হ'ল পালেহি আমাৰ তোমাৰ সেইকেইটা কোনো সোমায়া প্ৰণাম মহাৰাজ এইটো কানিলি ক'ৰ পৰা মহাৰাজ এইটোৱে লক্ষণ
এইটোৱে লক্ষণ 1 মিটাৰ দূৰত্ব বজাই ৰাখিব দেই আপোনাৰ ওপৰত একেবাৰে ভৰসা নাই মোৰ মহাৰাজ এই ভয় কৰিব নালাগে তাৰ ওপৰত এইটো আছে নহয় মহাৰাজ এইটো অলপ ঘঁহি লওক ৰ'ব 1 মিটাৰ দূৰত্ব বজাই ৰাখ চালা বেমাৰ বিয়া পাবলৈ আহিছ মহাৰাজ সাৱধান থাকিব চাব এইটো চেনিটাইজ কৰি লওক হাত দুখন এইটো পচল পাইছ এইটো নেখাই নহয় এইটো ঘঁহিব লাগে ঘঁহিব লাগে এই জাগাত যা এই ইয়াক কিয় অনা হ'ল ইয়াক মহাৰাজ এই 1 মিটাৰ আঁতৰত কোৱা মহাৰাজ বিষম কাজিয়া একে মৰা মৰি কটা কটি কাজিয়াৰ একে সীমাই নাই হঠাতে গৈ আমি পালোগে নহলে যে কি হ'লহেঁতেন কি ককাই ভাই মৰা কটা কাজিয়া গোটেই তেজ কি মহাৰাজ মৰা কটা হৈ থাকোতে আমি দুটাকৈ লৈ আহিলো মৰা কটা হৈ আছিলে আৰু লৈ গুচি আহিলি চিত্ৰ এই সৰ্বনাশ কৰিলে এই ইয়াৰ চোৱাচোন লাইফ লাইনডাল চাই দিয়া ঠিক আছে হয় মহাৰাজ ৰ'ব মহাৰাজ কি হ'ল মহাৰাজ সৰ্বনাশ হ'ল ইয়াৰ চাকি গছ জ্বলিয়ে আছে মই ঠিকেই ভাবিছো এই ইহঁতে মোৰ সব শেষ কৰিছে এই মৰ কুচিয়া দুটাই মোৰ সব শেষ কৰিলে চিত্ৰ এই ইয়াৰ যদি ডেড বডি ৰাইজে জ্বলাবলৈ পায় এইখন সৰ্বনাশ হ'ব এইটো ক'ত থবা কি কৰিবা ইয়াক পকৰ ব্যৱস্থা কৰা আৰু মোৰ চুৰ গৰম হৈ গৈছে বুজিছা নাই নোৱাৰিম মই প্ৰেছাৰৰ টেবলেট এটা খাই অলপ বিশ্ৰাম লওঁ এইটোক পঠোৱাৰ ব্যৱস্থা কৰা মই ঘূৰি আহি পালে কিন্তু কথা বেয়া হ'ব আহিছো বল তোক থৈ আহোঁগে বল নাই মই নাযাম নাই তই যাবই লাগিব বল মই নাযাম তই নুবুজা কিয় মই নুবুজো মহাৰাজে আহি যদি আমাক দেখেহি এনেকে আমাৰ জীৱন শেষ বুজিছা নাই ঐ ইয়াক ভুল কৰিছে এতিয়া হ'বলে মই নাযাম তই বিচাৰ কি আচলতে তই বিচাৰ কি ভুলটো আপোনালোকে কৰিছে মোৰ পাতি লৈছো ভুলৰ পৰিণাম হ'ব লাগিব ভুলৰ পৰিণাম তই পিছত দিবি বুজিছ নাই তোক এতিয়া নহলে জ্বলাই পেলাব ই দেখোন কি মাল উঠাই নিলে তহঁতে মই যাম যা তেতিয়াহ'লে কিন্তু মই মোৰ চাকি গছ সেই কিমান জ্বলি আছে মই চাই আছো সেইটো আমি দিব নোৱাৰিম দেই কিয় নোৱাৰিব মহাৰাজে সেইটো গম পালে আমাৰ ডিঙি নথয় বুজিছ নাই ঐ তই যাব পাই পিছত আহিবি পিছত আমি ভালকে কথা পাতিম বুজিছ তোৰ এতিয়া সময় হোৱা নাই তোৰ নোহোৱাকে কেলে আনিছিলে আমাৰ ভুল হ'ল ভুল হৈছে আপোনালোকৰ হৈছে ডিঙি কাটিলে আপোনালোকৰ কাটিব মই নাযাওঁ মই চাকি গছ চাইহে যাম হ'ব তই যাবি তই তাৰপিছত যাম এইটো পাছৱৰ্ডটো চাই লচোন এইটো মাৰি দিবি তাক চাকি গছ দেখুৱাবি আৰু একো যাতে খেলি মেলি নহয় হা মহাৰাজ অহাৰ আগে আগে যাতে ই তাত পাই গৈ শুনিলি নহয় বল ধৰ কিন্তু কাকো ক'ব নোৱাৰি বল ইয়াক ধৰ যা তই চাই আহগৈ কাকো নকবি কিন্তু সেই গছে এই গছত দেখোন তেলেই নাই তাৰ মানে মই মৰিবলৈ বেছি দিন নাই কি কৰিলো তই প্ৰথমতে মোৰ কাণত আঙুলি সুমুৱালি তেতিয়া মই একো কোৱা নাই তাৰ পৰা তই মোৰ চকুত সুমুৱালি তই মোৰ নাকত আঙুলি সুমুৱালি
নাকৰ পৰা আঙুলি সোমোৱাই তই মোৰ গুজ্জদাৰত আঙুলি সোমোৱালি তেতিয়াও মই তোক একো কোৱা নাই গুজ্জদাৰৰ পৰা উলিয়াই আনি যেতিয়া তই মোৰ মুখত ভৰাবি মই কি তোক নমৰাকে থাকিম ক